BLOs যিখিনি কৰ্মকৰ্তাই এই স্পেচিয়েল সামাৰ ৰিভিজনত জড়িত থাকিব তেওঁলোকৰ কাৰণে প্ৰথমতে আমাৰ এটা ট্ৰেইনিংটো আৰম্ভ হৈ গৈছে 1 জুনৰ পৰা 20 আগষ্টলৈকে এই ট্ৰেইনিং শিডিউলটো আছে তাৰপিছত BLO সকলে হাউস টু হাউস যাব 21 জুলাইৰ পৰা 21 আগষ্টলৈকে হাউস টু হাউস BLO সকলে ভেৰিফাই কৰিব যিখিনি ধৰক অলপমান এজ মানে ডেট কোনোবা শিফটেড আছে নেকি ভোটাৰ কোনোবা ডেট হৈছে নেকি এনেকুৱা কিছুমান ভোটাৰ তেওঁলোকে হাউস টু হাউস মানে সাৰ্ভে কৰি পেলাই তেওঁলোকৰ ৰিপৰ্টটো আকৌ শুদ্ধ কৰিব তাৰপিছত আছে ৰেচনেলাইজেশ্যন এণ্ড ৰিএৰেঞ্জমেণ্ট অফ পলিং ষ্টেচন এটো ৰেচনেলাইজেশ্যন এণ্ড ৰিএৰেঞ্জমেণ্ট বুলিলে যে ধৰক কিছুমান পলিং ষ্টেচনত যদি বহুখিনি ভোটাৰ হৈ গৈছে তাৰ ওচৰত আৰু এটা আমি এড কৰিব পাৰোঁ হেতু এটা ৰেচনেলাইজেশ্যনত হয় ৰিএৰেঞ্জমেণ্ট মানে ওচৰ পাজৰ এলেকাত আমি কেতিয়াবা দিব পাৰোঁ যিখিনি ভোটাৰ আছে তাৰ পৰা যদি বহুত দূৰত দেখা যায় ভোটৰ চেণ্টাৰটো হেনেকা ধৰণৰ কিছুমান ৰিএৰেঞ্জমেণ্ট আৰু ৰেচনেলাইজেশ্যন কৰা হয় হেতু আমাৰ আগষ্ট মাহৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব পুৰা এমাহলৈকে এমাহতকৈ অলপ বেছি দিন 29 ছেপ্টেম্বৰলৈকে হেতু প্ৰসেছ আছে তাৰ লগতে আছে ৰিমুভেল অফ ডিসক্ৰিপেন্সিজ ইন ইলেক্ট্ৰল ৰোল এপিক improvement of image quality ensuring good quality photograph by replacing blurred poor quality and not to specification and non-human images in roll wherever necessary recasting of section parts and finalization of proposed restructuring of section parts boundaries location of polling station and getting approval of list of polling station identification of gaps finalizing the strategy and timeline to bridge such gap and updation of control table এইখিনি সেপ্টেম্বৰৰ ভিতৰত এইখিনি শেষ হ'ব লাগিব তাৰপিছত আছে সেপ্টেম্বৰৰ পিছত অক্টোবৰলৈকে আছে প্ৰিপাৰেশ্যন অফ ফৰ্মেট 1 to 8 preparation of supplements and integrated draft roll with reference to 1/1/2024 as a qualifying date মানে হেতু সময়লৈকে যিখিনি ধৰক নতুন ল'ৰা ছোৱালী যিখিনি 18 ইয়াৰ্স হ'ব সেইখিনিও আমি তেতিয়া ইয়াতে ভৰাই পেলাই সেই কোৱালিফাইং ডেটটো ধৰি পেলাই এইটো আমি বনাব লাগিব সাপ্লিমেন্ট এইখিনি এটো 16 অক্টোবৰলৈকে হেতু সময় আছে 30 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে এই কামখিনি অফিসত এই কামখিনি হ'ব তাৰপিছত আছে ৰিভিজন এক্টিভিটিজ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফট ইলেক্ট্ৰলৰ 17 অক্টোবৰত হ'ব পিৰিয়ড অফ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশ্যন আকৌ হ'ব 17 অক্টোবৰৰ পৰা 30 নৱেম্বৰলৈকে স্পেচিয়েল কেম্পেইন তাৰ সেই সময়ত হ'ব প্ৰতি দুটা স্যাটাৰডে এণ্ড সানডে উইদিন ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ড টু বি ডিসাইডেড এণ্ড ফিক্সড বাই CEO সেই সময়ত যেতিয়া এই ক্লেইমছ এণ্ড অবজেকশ্যন চলি থাকিব সেই সময়ত আমি স্যাটাৰডে সানডে কেইটাত আমি কিছুমান কেম্প কৰিব লাগিব ডিসপোজেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন বাই 26/12 26 ডিসেম্বৰৰ ভিতৰত ডিসপোজেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন হৈ পেলাই checking of health parameters and obtaining commission permission for final publication updating database and printing of supplement এটো 1 জানুৱাৰী 2024 এটো কমপ্লিট হ'ব লাগিব এইখিনি তাৰ পিছত ফাইনেল পাবলিকেশন হ'ব 5 জানুৱাৰী 2024 এইখিনি গুটে শিডিউলটো এতিয়া আহিছে আৰু হেমতে আমাৰ বৰ্তমান ট্ৰেইনিংটো চলি আছে বাকি স্টেপ বাই স্টেপ আমি কৰি যাম এইখিনি আপোনালোকে ৰিকুৱেষ্ট থাকিলে যাতে ওয়াইড পাবলিসিটি দিয়ে তেতিয়া গম পাব আৰু দ্বিতীয় কথা আমি এইখিনি সকলো পলিটিক্যাল পাৰ্টিকো জনাই দিয়া হৈছে আমাৰ ধৰি থ্যাংক ইউ nang litum kelang bom lake malong news 24/7 hampanga farman klar da kabirta